আপোনাক জনাব লাগিব মই আসলতে ফৰ্মাৰ কেডাৰ হয় এনডিবি এটা সংগঠন সশস্ত্ৰ সংগঠন আছিলে गिबि बैसागोनि गिबि सान मानसिनि बैसागो होननानै बुङो दा बेवहाय आङो बाहागो लानाय साफ्रोमबो besar bibani kata-kata besar janjiau ayo sopai marba बैसागोनि गिबि सान मानसिनि बैसागो होननानै बुङो Bang barslai dau kowa mana gabu ayo ayo megun jeng dei goye lai bai sopai marbai lai agrim paisang kumbatra sopai lai bai singgara sikla berai
তো আসলতে এটা NGO কিন্তু আমি সুখী হওঁ যে ক'ব লাগিব বৰ্তমানৰ যেটো BTR সরকার চলি আছে এই BTR সরকাৰৰ আন্ডাৰতে এটা মিশন আছে এই মিশনৰ নামটো হৈছে মিশন ফিন ৰেডমখাং ইংলিছত যদি ট্ৰান্সলেট কৰিব লগা হয় এটো মিশন ব্লসম এগেইন বুলি কোৱা যাব এই মিশনৰ আন্ডাৰত মিশনটোত এটা তাৰমানে ইমপ্লিমেন্টিং পাৰ্টনাৰ হিচাপে আমি BDF হিচাপে কাম কৰি আছো আৰু এটা কথা আৰু আপোনাক জনাব লাগিব মই আসলতে ফৰ্মাৰ কেডাৰ হয় NDB এটা সংগঠন সশস্ত্ৰ সংগঠন আছিল 2020 চনত ভাৰত সৰকাৰ অসম সৰকাৰ আৰু এই বড়োবিলাকৰ মাজত এটা শান্তি চুক্তি হৈ গল তাৰ পিছত এই NDB যেটো সংগঠন এটা আছিল সশস্ত্ৰ সংগঠন হেতু এটা মানে ডিসবেন্ড কৰা হৈ গল এতিয়া এই সংগঠনটো নাই তাৰ পিছতে আমি সেই BDF টো বনাই ললো কিছু কোৱালিফাইড আমাৰ ইউথ বিলাকৰ লগত মানে নৱ প্ৰজন্মৰ হৈতে একগুট হয় আপোনালোকে BDF এই NGO টো আপোনালোকে মানে উৎপন্ন কৰিছিল আপোনালোকে আৰম্ভ কৰিছিল BDF ৰ কাম BDF ত আজি অংকুৰিত অসম অহাৰ এটাই কাৰণ যে BDF এই NGO টো বিভিন্ন ধৰণৰ কাম কৰি আছে কেৱল খেতি বাতিতে নহয় আন বিভিন্ন ধৰণৰ কাম কৰি আছে আৰু আজি অংকুৰিত অসম অহাৰ কাৰণটো হৈছে BDF এই NGO টোৱে খেতিৰ পৰা আৰম্ভ কৰি মৌ পালনৰ পৰা আৰম্ভ কৰি স্কিল ট্ৰেইনিং প্ৰশিক্ষণ সকলো ধৰণৰ কাম কাজৰ লগত তেওঁলোক জড়িত হৈ আছে এটা মই জানিব বিচাৰিছো ইয়াতে আপুনি ক'লে আমাৰ পাছফালে দেখিবলৈ পাইছে কিমান ভোট জলকীয়াৰ খেতি ইয়াতে কিমান বিঘা আছে অল টোটাল আমাৰ ইয়াত 6 বিঘা আছে 6 বিঘাৰ ভিতৰত আমি নিয়াৰলি 5 বিঘাটো আমি ভোট জলকীয়া কৰিছো আৰু